মই সুৰজ আপোনালোকক ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা আনএক্সপ্ল'ৰ ঠাই এটা আজি এক্সপ্ল'ৰ কৰিম গোলাঘাটত থকা মানুহসকলৰ বাবে হয়তো চিনাকি হ'ব পাৰে, বহুত মানুহ যাবও পাৰে, বহুত মানুহ নাযাবও পাৰে। তো আজি ঠাইডোখৰলৈকে যাম আৰু আপোনালোকক কেনেকুৱা লাগে ক'ব, মই যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গৈ পেলাই মই প্ৰথম গৈ আছোঁ, তো মোৰ কাৰণে এটা আনএক্সপ্ল'ৰ ঠাই হ'ব, প্ৰথমবাৰৰ কাৰণে এক্সপ্ল'ৰ কৰিম। তেতিয়াহ'লে ফুৰিবলৈ যাওঁ ব'ল। আগফালে এটা তিনিআলিখন আছে, সেইটো ৰাস্তাতে আমি এনেকৈ সোমাই যাম। আৰু মোৰ লগত আছে শুভু আছে, এয়া আমাৰ পিছফালে আছে শুভু আৰু সুমন। ইহঁতে দুজনে 14 কিলোমিটাৰ ডাবল আহিছে, সিহঁতৰ দোষটোৱে বেলেগ। ৰাতিপুৱা দুটাই ডাবল আহি গুচি আহিলে 14 কিলোমিটাৰ। আমি এনেকৈ ৰাস্তাৰ ভিতৰলৈকে গৈ আছোঁ। আমি এনেকৈ বহুত দূৰ মেইন ৰোডৰ পৰা ভিতৰলৈকে সোমাই যোৱাৰ পিছত সেইফালে আছে দৈয়াং নদী। তাৰপিছত অলপ আগত গ'লে আকৌ ধনশিৰি পাম। গেট, এই গেটখন পাৰ কৰি পেলাই আৰু আগুৱাই যাব লাগিব। এয়া চাইছে গোটেইখন পথাৰ আৰু গৈ আছোঁ পূৰা। আমি সেইফালৰ পৰা এটা গেট পাৰ কৰি আহিলোঁ। অহাৰ পিছত আৰু এটা গেট পাইছোঁ, এই গেটটো পাৰ কৰি আমি আৰু আগুৱাই যাম। তো গৈ থাকোঁ, তো একদম পূৰা আহি পেলাই চাইছে একদম গোটেইটো বননি আছে, বননিৰ মাজেৰে যাব লাগিব। এনেকুৱা একদম পূৰা বননিৰ মাজত চাইকেল চলাই গৈ আছোঁ। আমি এনেকৈ মাথৰি নদী পাৰে বহুত দূৰ অহাৰ পিছত ইয়াত ধুনীয়া খেতি বাতি হৈছে। ইয়াতে আছে, আমি ইয়াৰ পৰা ৰাতিপুৱা কিবা এটা খাবৰ কাৰণে তিয়ঁহ লৈ লৈছোঁ। আপোনালোকে চাইছে ইয়াত তিয়ঁহ আছে, ইয়াত নদীৰ পাৰৰ তিয়ঁহ। আচলতে তিয়ঁহ খাব লাগে ন, ভাল খোৱা হয়, ৰাতিপুৱা খাব পাৰে। দাদাজনে ইয়াত খেতি কৰে, তো দাদাজনৰ পৰা আমি জানিম ইয়াৰ বিষয়ে অলপ। আমি এই আমাৰ গাঁও এখন 10মোৱা সগুনপৰা বুলি কয়, ইয়াত আমি খেতি বাতি কৰোঁ। আচলতে ইয়াত হেৰি হয়, এই হাতী আহে, হাতীৰ কাৰণে আমি হাতী ক'ব আহে, নাম্বৰ পৰা আহে। এই নাম্বৰ হাবি কথা আপোনাক কৈছোঁ, নাম্বৰ হাবিৰ পৰা হাতী আহে বুলি কৈছে। দিনে ৰাতি আমি হাতী ৰখিব লাগে, তাৰপৰা খেতি কৰি আছোঁ আৰু এনেকৈ। আৰু ইয়াত কষ্ট বুলিলে বাৰিষা দিনত কষ্ট হয় নাই? বাৰিষা বহুত কষ্ট হয়। এতিয়া আজি যোৱা ৰাতিখন ধুমুহা হৈছে ন, আৰু বৰষুণ ফালে হাতী আহিছে, ফালে কাৰণে তাৰমানে আৰু বৰ্তমান আপোনালোকে ইয়াত খেতি বাতি কৰি আছে। এতিয়া আমি বৰ্তমান খেতি বাতি কৰি খাই আছোঁ। তেনেকৈ হয় নাই? সেয়া কিছুমান কথা ক'লে ইয়াত থকা মানুহৰ অলপ অনুভৱবোৰ আপোনালোকে জনাবলৈ চেষ্টা কৰিছোঁ। চব কিমান ধুনীয়া খেতি বাতি কৰিছে। ইয়াৰ মূৰত আছে তিয়ঁহ। এয়া দাদাজনৰ নাম হৈছে অজিত গগৈ। তেওঁৰ খেতি পথাৰৰ ভিতৰত সোমাইছোঁ। তেওঁ কি সুন্দৰকৈ খেতি কৰিছে মই আপোনালোকক ক'ম, তেওঁ দাদাজনে ক'ব। দাদা আপুনি ক'ব পাৰে এতিয়া কি খেতি কৰিছে আপোনাৰ এই সুন্দৰ খেতি পথাৰখন? এতিয়া মই বৰ্তমান তিয়ঁহ আছে, দাংবডি আছে, আৰু এইটো চাইডত কেৰেলা আৰু তিতা কেৰেলা আৰু ভোল আছে। এইবিলাক আমি আৰু কৰি আছোঁ আৰু তেনেকৈ তেওঁলোকে খেতি বাতি কৰিছে। তেওঁলোকৰ মুখৰ পৰা জানিব পাৰিছোঁ যে ইয়াত কাৰেণ্ট নাই, যাৰ কাৰণে কাৰেণ্ট নথকাৰ কাৰণে তেওঁলোকে বহুতো ৰাতি হ'লে সমস্যাৰ সন্মুখীন হয়। লগতে হাতী মানুহৰ সংঘাত যোনটো আমি সদায় গম পাই থাকোঁ, যাৰ বাবে তেওঁলোকে সুন্দৰকৈ ঘৰ এখন সাজি লৈছে। ইয়াৰ পৰাই তেওঁলোকে খেতি পথাৰখন গোটেইখন চোৱা চিতা কৰে। সেই নাম্বৰ হাবিৰ পৰা হাতী আহি তেওঁলোকক ডিষ্টাৰ্ব দিয়ে। ৰাতি হ'লে যথেষ্ট কষ্ট কৰি আছে নদী পাৰত থাকি বাৰিষা বতৰত। এতিয়া মোৰ পিছফালে চাইছে হাতী ৰখিবৰ কাৰণে ঘৰ, ইয়াৰ পৰাই তেওঁলোকে চোৱা চিতা কৰে গোটেইখন খেতি পথাৰ। একদম হাতী আহে বুলি কৈছে। আপোনালোকক দেখাম ইয়াৰ তেওঁলোকৰ ঘৰটো কেনেকুৱা। সেয়া হৈছে তেওঁলোকৰ ঘৰৰ ভিতৰৰ দৃশ্য। ইয়াৰ পৰাই তেওঁলোকে চোৱা চিতা কৰে নিজৰ খেতি পথাৰখন। আৰু মই আপোনাক কৈছোঁ নাম্বৰ হাবি, সেয়া এই নদী ইপাৰে গ'লে ইপাৰে নাম্বৰ হাবি, তাৰ পৰাই হাতী আহে বুলি কৈছে। আমি এনেকৈ নদীৰ পাৰে ৰাস্তাৰে হৈ গুচি আহিলোঁ। আচলতে ইয়ালৈকে আহিব পৰা আৰু এটা ৰাস্তা আছে, মেইন ৰোড আছে, কিন্তু মেইন ৰোড হৈ আমি অহা নাই। আমি নদীৰ পাৰে হৈ গুচি আহিলোঁ। আচলতে মই এইটো ঠাইলৈ কিয় আহিলোঁ আৰু এই আনএক্সপ্ল'ৰ ঠাইটো এক্সপ্ল'ৰ কৰা আমি উদ্দেশ্যটো কি, আৰু এই ইয়াত আছে মোৰ পিছফালে এখন ডাঙৰ নদী আছে। এই নদীখনৰ মেইন বৈশিষ্ট্য কি, বিশেষত্ব কি, মই আপোনালোকক সকলোখিনি কথা ক'ম আৰু আপোনালোকক মই দেখাম। ইয়াৰ পৰা আপোনালোকক দেখাব বিচাৰিম। আচলতে যদি মই সেই আগফালটোৰ গুচি যাওঁ তেতিয়াহ'লে মই এই পইণ্টটো আপোনালোকক দেখাব নোৱাৰিম। সেইকাৰণে মই নদীৰ পাৰে হৈ মই ইয়ালৈকে গুচি আহিছোঁ। আপোনালোকে চাইছে ইয়াত নহয়, দুখন নদী একেলগ হৈ মিট হৈছে। এটা হ'ল দৈয়াং আৰু এটা হ'ল ধনশিৰি। আৰু দৈয়াং আপোনালোকে চাইছে সেইফালে এটা নদী এখন আহিছে, সেই নদীখন হৈছে ধনশিৰি নদী। আৰু এইফালৰ পৰা যোনখন নদী আহিছে এই নদীটো হৈছে দৈয়াং নদী। দৈয়াং আৰু ধনশিৰি দুটা একলগ হৈ পেলাই এইফালে হৈ
গুচি গ'ল, যোনটো আমি গোলাঘাটত আমি ধনশী ব্ৰিজ বুলি কওঁ, যোনটো ধনশী নদী, সেই ধনশী নদী। আৰু ইয়াতে আছে তাৰ মাজত যোনটো সেইফালে আছে হাবি আছে, বহুত হাবি, সেইখন হৈছে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী। মই তাৰ আগত এখন চাইকেল ব্লগ বনাইছিলোঁ, নাম্বৰ হাবিৰ মাজত চাইকেল চলোৱা ব্লগ, সেইখনে হয় নাম্বৰ হাবি কিছু অংশ, আৰু এইফালে গোটেইখন নাম্বৰ হাবি হয়। তেতিয়াহ'লে মই আপোনালোকক ক'ম ধনশী নদীৰ বিষয়ে কথা। ইয়াৰ সেই দুটা নদী একেলগ হোৱাৰ কাৰণে ইয়াৰ নামটো দিয়া আছে দুই নৈ মুখ বুলি। আজি মই ক'ম গোলাঘাটত থকা যোনটো মেইন নদী সেইটো হৈছে ধনশী নদী। মই ইয়াত উইকিপিডিয়াত ধনশী নদীৰ বিষয়ে অলপ ওলাই লৈছোঁ, তাৰ পৰা মই আপোনালোকক ডাইৰেক্ট ক'বলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আপোনালোকক মই কওঁ, ইয়াত যি লিখা আছে ধনশী নদী হৈছে গোলাঘাট, অসমৰ গোলাঘাট জিলা আৰু নাগালেণ্ড ডিমাপুৰৰ জিলাৰ মেইন ৰিভাৰ। আৰু ইয়াৰ যোনটো ষ্টাৰ্টিং পইণ্ট সেইটো হৈছে নাগালেণ্ডৰ লাইচাং শৃংগ, লাইচাং পিক বুলি কোৱা হয় ইংৰাজীত। আৰু তাৰ উপৰিও ইয়াৰ যোনটো মেইন ডিষ্টেঞ্চ যোনটো কভাৰ কৰিছে সেইটো হৈছে 352 কিলোমিটাৰ পাৰ কৰি হৈ আহিছে। আৰু আপোনালোকে জানে সেয়া হৈছে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী। ইয়াৰ ভিতৰত তাৰ আগতে মই আপোনালোকক কৈছোঁ নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ বিষয়ে আপোনালোকক জনাইছিলোঁ গোলাঘাটত থকা। তাৰ উপৰিও এটা ব্লগ এটা আছে চাইকেল ব্লগ, তাৰ পৰা আপুনি জানিব পাৰিব নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীৰ বিষয়ে। আৰু ইয়াত বৰ্তমান বাৰিষা কাল হৈ আছে কাৰণে পানী বহুত বাঢ়ি গুচি আহিছে। যেতিয়া পানী এটা কমি যায় তেতিয়া ঠাণ্ডাৰ দিনত মানুহে ইয়াত পিকনিক খাবলৈকে আহে। আৰু আপোনালোকে যদি দৈয়াঙৰ বিষয়ে জানিব বিচাৰে, মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, ব্লগ এখন বনাইছিলোঁ দৈয়াং হাইড্ৰ' প্ৰজেক্টৰ ওপৰত, কেনেকৈ কাৰেণ্ট সৃষ্টি হয় সেইটো কথা মই আপোনালোকক কৈছিলোঁ, আমি কেনেকৈ কাৰেণ্ট পাওঁ। তাৰ উপৰিও দৈয়াং ৰিভাৰৰ বিষয়ে বহুতখিনি কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰে তেতিয়াহ'লে মোৰ দৈয়াং হাইড্ৰ' প্ৰজেক্টৰ মোৰ ছেকেণ্ড ব্লগ সেইখন আপুনি চাব পাৰে। আৰু অলপ যদি আমি আগত আগুৱাই যাওঁ, সেইফালে বৰ সুন্দৰ এটা বহুত সুন্দৰ এটা মাথাউৰি আছে। সেই মাথাউৰিখন দেখিবলৈ বৰ ধুনীয়াকৈ বনাই থোৱা আছে। আমি তথাপিও মাথাউৰিটোৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিম এই নদীৰ পাৰে। তেতিয়াহ'লে আমি গৈ থাকোঁ ব'লক মাথাউৰিটোৰ ফালে। মাথাউৰি কওঁতে মাথাউৰিটোৰ ওচৰত কাষ চাপিছোঁহি, আৰু অলপ পিছতে পাই যাম মাথাউৰিটো। অলপ দূৰ খোজকাঢ়ি যাব লাগিব, তেতিয়া গৈ মাথাউৰি পাই যাম। মোৰ পিছফালে সেয়া চুবু আহি আছে, গৈ আছোঁ ব'লক। এয়া মোৰ বসন্তী। আমি এনেকৈ বহুত দূৰ নদী পাৰৰ পৰা খোজকাঢ়ি আহিলোঁ। অহাৰ পিছত মোৰ চাইকেলত বোকা গৈছে, মই বোকা হৈছোঁ। এয়া চব এতিয়া মাথাউৰিটো আহি পাই গ'লোঁ। সেয়া হৈছে মাথাউৰি, কি সুন্দৰ মাথাউৰি, দূৰৰ পৰাই এয়া চুবু আছে। আমি এতিয়া এইফালেদি হৈ যাম আৰু মই আপোনালোকে সেই মাথাউৰিখন দেখাম। একদম কি সুন্দৰ লাগিছে চব দেখিবলৈ। আমি এনেকৈ পূৰা খোজকাঢ়ি আহিছোঁ চাইকেল লৈ পেলাই। আহি পেলাই এয়া মোৰ চাইকেল চাইছে যথেষ্ট লেতেৰা হৈ গৈছে, বোকা হৈ গৈছে, মোৰ ভৰি হাত পূৰা বোকা হৈ গৈছে। আমি একেবাৰে শেষত আহি পাইছোঁ য'ত মাথাউৰিখন আছে। দেখিব পাইছে কি সুন্দৰ মাথাউৰি, পূৰা সেউজীয়া লাগি কি সুন্দৰ মাথাউৰি। সেয়া চুবু আছে, এয়া হৈছে মাথাউৰি বনাই আছে যথেষ্ট। মাথাউৰিটো কেলৈ আপোনালোকে গম পায়, বানপানী হ'লে পানী উঠি আহে, ইয়াৰ পৰা মাটি খহনীয়াটো ৰখাবৰ কাৰণেই মাথাউৰি বনোৱা হয়, যাতে মাটি খহি পেলাই নদীৰ পানীত গুচি নাযাওক। এয়াই হৈছে মাথাউৰি, পূৰা সুন্দৰ দৃশ্য পূৰা মাথাউৰিৰ। আমি এনেকৈ এইফালে নামি পেলাই গুচিলে পূৰা মাথাউৰিৰ ওচৰত পাইছোঁ। এয়া আছে মোৰ পিছফালে পূৰা মাথাউৰি আছে, একদম পূৰা মাথাউৰি। মই এতিয়া বহি আছোঁ এই মাথাউৰিটোৰ ওপৰতে বহি আছোঁ। আৰু আপোনালোকে সিফালৰ পৰা এতিয়া মোবাইলত ধৰিব পৰা নাই, ইয়াৰ পৰাই কাৰ্বিআংলঙত চবতকৈ ওখ পাহাৰখন দেখিবলৈ পোৱা যায়। সেয়া সেইফালে আছে, মোবাইল বুলিলে মোবাইল কাৰণে ধৰিব পৰা নাই। সেয়া হৈছে মাথাউৰি, আৰু সেয়া হৈছে ধনশী নদী। হৈ আগফালে আছিলে দৈয়াং আৰু ধনশী দুটা একেলগ। এতিয়া এইটো মেইন যোনটো ধনশী নদী, যোনটো আমি গোলাঘাটত ধনশী নদী পাওঁ, সেইখন ধনশী নদী। সেইফালে চাইকেল উঠাম, এতিয়া আমি মেইন ৰোড হৈ যাম। আমি সেইফালৰ পৰা নদী পাৰে হৈ আহিলোঁ, এতিয়া আমি মেইন ৰোড হৈ পেলাই ঘৰলৈকে যাম। তেতিয়াহ'লে এয়াই আছিলে দুই নৈ মুখ। আৰু আপোনালোকে যিমান পাৰে আপোনাক জনাবলৈ চেষ্টা কৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল। ধন্যবাদ।